বিহু বুলি ক'লেতো জানেই ৰাইজ গা হাতখন বেলেগে হাতে ভৰিয়ে জেতুকা লগায় আৰু আমাৰ মায়ে হাতে ভৰিয়েতো বাদেই মূৰতো জেতুকা লগাইছে চুলিকেইডাল পকিছে বোলে বুঢ়া লগা হৈছে বাৰু ভিডিঅ'টো প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ আজি অলপমান সৰু মাছ ৰাখিছোঁ ঘৰত আছোঁ যিহেতুকে গুৱাহাটীত খোৱা নহয় কাৰণ বাছাৰ সময় নাই ইমান সৰু মাছ গতিকে ভাবিলোঁ ঘৰতে খাওঁ কিন্তু ইয়াতো বাচিবলৈ লওঁতে বহুত বেছি কষ্ট হৈছে যিহেতু অভ্যাস মই মাছ বাছোঁ মানে মায়ে বনাবলৈ আৰম্ভ কৰিলে এইফালে জিকা আৰু ৰঙালাও দি ডাঙৰ মাছ বনাব আৰু এইফালে ভাতো পাতি দিলে বনাব জানিলে এটাই প্ৰব্লেম যেতিয়া তেতিয়া দায়িত্ব দি দিয়ে মানে এইফালে মায়ে দায়িত্ব সামৰি পেলাই নিজৰ কামখিনি কৰি আঁতৰি দিলে আৰু মোক কৈছে বাকীখিনি তই বনা ইফালে নৰসিংহ ভেদাইলতা যি আছে আদা নহৰু চব একেলগে পেষ্ট কৰি পেলাই মই ভাবিছোঁ বৰ বনাম আৰু অকণমান যিখিনি বাচিব সেইখিনি দি সৰু মাছৰ বা ডাঙৰ যি মাছ আছে সেয়া দি অলপমান জোল বনাম ভবামতে কাম সৰু মাছখিনি নিমখ হালধি দি ভাজিবলৈ আৰম্ভ কৰোঁতে ইফালে হুঁচৰি দল এটা আহিলে আকৌ গেছটো বন্ধ কৰি হুঁচৰি দলটোত অলপমান শুনিলোঁ আৰু সেৱা ভাগ লৈ আকৌ পুনৰ গেছ জ্বলাই আকৌ বনাবলৈ আৰম্ভ কৰিলোঁ মাছ ভজা হোৱাৰ পিছতে অলপমান তেল এড কৰি বৰাখিনি ভাজিলোঁ ভেদাইলতা আৰু নৰসিংহ তাতে পিঠাগুড়ি দিছোঁ আৰু আজি বৰা ৰেচিপি দিবলৈ একেবাৰে সময় নাই বহুত খৰধৰ হৈছে তাৰপিছত একেখিনি তেলতে পাঁচফোৰণ জিৰা পিঁয়াজ শুকান জলকীয়া দি অলপমান ভাজা হোৱাৰ পিছতে লগে লগে কাটি থৈ দিয়া সৰুকৈ আলু দি দিছোঁ আৰু নহৰু দুটামান থেতেলিয়াই দিছোঁ আৰু নৰসিংহ আৰু ভেদাইলতা পেষ্টটো দি দিছোঁ প্ৰয়োজন মতে নিমখ আৰু হালধি এড কৰিছোঁ অলপমান সময় ভাজা হোৱাৰ পিছতে গৰম পানী দি দিছোঁ আৰু যিমান মাছ আছিলে ডাঙৰ মাছ সৰু মাছ গোটেইখিনি প্ৰয়োজন অনুসৰি এড কৰি শেষত অলপমান জালুকৰ গুড়া এড কৰিছোঁ আৰু এইফালে মা ৰখি আছে মাক জেতুকা লগাই দিব লাগে উপায় নাই জেতুকা লগাই নহওঁতে আকৌ এটা হুঁচৰি দল আহিছে মহিলা হুঁচৰি দল তেওঁলোকে দিহানাম পৰিৱেশন কৰিছে খুব ভাল লাগে এইকেইদিন আচলতে এইটো কাৰণে ভাল লাগে যেতিয়া তেতিয়া হুঁচৰি দলবিলাক আহি থাকে আগতকৈ বহুত কমিছে বাৰু যি কি নহওক মোৰ লগৰটো আহি পেলাই এইফালে ভাতো ৰেডি হৈ গৈছে মায়ে ক'লে তোমালোকে ভাতকেইটা খাই লোৱা মই দেৰিকৈ খাম যিহেতুকে হুঁচৰি দল আৰু আহি আছে চ' দেউতা মই আৰু লগৰটোৱে মিলি ভাতটো খাই দিলোঁ আৰু এইফালে সন্ধিয়ালৈ আমাৰ হুঁচৰিৰ খানাৰ আয়োজন হৈছিলে মই অহালৈকে দালি আৰু ভাত অলৰেডি ৰেডি হৈ গৈছে কাৰণ মই ঘৰতো মাংস আকৌ বনাই থৈ আহিব লগা হৈছিলে আহিয়ে দেৰি নকৰি মই মাংস বনোৱাত লাগি গৈছোঁ কাৰণ সৰু ল'ৰা ছোৱালী আছিলে গতিকে বেছি দেৰি কৰিব নোৱাৰি অলৰেডি দেৰি হৈ গৈছে আৰু বহুত বিশেষ বেছি আইটেম কৰা নাই দাইল এখন ভাজি পাপৰ আৰু চিকেন আৰু যোনে চিকেন নাখায় তেওঁলোকৰ কাৰণে পনীৰ চাওঁতে বিহুটো আহিল আৰু বিহুটো গুচি গ'ল কাৰণ আকৌ ডিউটি ষ্টাৰ্ট হ'ব অহাকালিৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে গতিকে আকৌ এক বছৰ ৰখিব লাগিব বাৰু যি কি নহওক সময়বোৰ ধৰি ৰাখিব পৰা হ'লেতো কথাই নাছিলে আশা কৰোঁ সকলো ভালে আছে পুনৰবাৰ সকলোকে নৱবৰ্ষৰ আকৌ এবাৰ হিয়া ভৰা ওলগ জনালোঁ